নমস্কাৰ ৰাইজ, এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ মৰ্ণিং ৱাকৰ পৰাই। বাৰু আপোনালোকে গুৱাহাটীৰ 0 পইণ্টটো ক'ত আছে জানেনে? য'ৰ পৰা সকলো মেজাৰমেণ্ট আৰম্ভ হৈছিল। এই ধৰক 6 মাইল, 8 মাইল, 9 মাইল অথবা গুৱাহাটী 5, গুৱাহাটী 6 এনেদৰে যে আমি লিখোঁ, এই 0 পইণ্টটোনো ক'ত বা ক'ৰ পৰা এই মেজাৰমেণ্ট আৰম্ভ হৈছে, এই কথা এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম। এই ঠাইখিনি হৈছে নেহেৰু পাৰ্ক। অকণমান জুম কৰি আপোনালোকক দেখাই দিওঁ, এয়া মেঘদূত ভৱন। তাৰ কাষতেই 0 পইণ্টটো ব্ৰিটিছসকল যিহেতু আছিলে তেওঁলোকে বনাইছিলে। আৰু কাষতে ব্ৰহ্মপুত্ৰখন, হয়তো সেই ঘাটৰ পৰা মেজাৰমেণ্ট কৰিবলৈ সুবিধা হ'ব সেই ভাবিয়ে নিশ্চয় এই পইণ্টটো বনোৱা হৈছিলে। আৰু পুৱাৰ ভাগত নেহেৰু পাৰ্কৰ পৰিৱেশো অকণমান আপোনালোকক বোলো দেখুৱাই লওঁ। এয়া য়োগা কৰিছে পুৱাৰ ভাগত, বহু লোক আহে এই পাৰ্কখনত। আৰু ৰাতিপুৱা যদি আপোনালোকে মৰ্ণিং ৱাক কৰিব বিচাৰে এই ঠাইখিনিত, তেতিয়াহ'লে আপোনালোকে প্ৰতিমাহে 50 টকাকৈ দিব লাগিব। আপোনালোকে যিকোনো সময়তে আহিব পাৰে বাৰু, কিন্তু মই পুৱাৰ ভাগত যাওঁ, যিহেতু মই যি ঠাইত থাকোঁ তাৰ পৰা তেনেই কাষত নেহেৰু পাৰ্কখন, গতিকে মই তাতে মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। এই গুৰুত্বপূৰ্ণ ঠাইখিনিৰ কথা বেছিভাগ লোকেই নাজানে, সেইবাবে বোলো মই আপোনালোকক দেখাই দিওঁ গুৱাহাটীৰ 0 পইণ্টটো ক'ত আছে। আৰু এই ঠাইখিনি খুব ধুনীয়াকৈ নেহেৰু পাৰ্কৰ ভিতৰত ৰাখিছে। এই কটন বিশ্ববিদ্যালয়ৰ সন্মুখতে এই পাৰ্কখন, আপোনালোকেও আহিব। ধন্যবাদ।